সকল ডেইজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কলপচলাৰ জালুকীয়া। আহকচোন বন্ধু বান্ধৱীসকল, মইনো এই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। আজিৰ এই ৰেচিপিটোৰ বাবে লৈছোঁ এডোখৰ কলপচলা আৰু দুটা আলু আৰু মছলাৰ ভিতৰত লৈছোঁ এটা পিঁয়াজ মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ, এটা শুকান জলকীয়া আৰু এটা কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ, আদা নহৰু পেষ্ট 1 চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ, জালুকৰ গুড়ি আধা চামুচ, মিট মছলা আধা চামুচ লৈছোঁ, নিমখ হালধি আৰু মিঠাতেল আন্দাজ মতে ল'ম। এতিয়া আমি এই কলপচলা আৰু আলু দুটা মিহি মিহিকৈ কাটি ল'ম। এয়া কলপচলাখিনি মই এনেদৰে কাটি ল'লোঁ। মিহি মিহিকৈ প্ৰথমতে কাটি তাত অকণমান নিমখ দি হাতেৰে ভালদৰে মোহাৰি পেলালোঁ। তাৰপিছত এতিয়া আলুখিনি এনেকৈ কাটিলোঁ। এতিয়া আমি এখন কেৰাহী পাতিছোঁ গেছত। এতিয়া কেৰাহীখন গৰম হ'লে তাত অলপ মিঠাতেল দি দিম। এয়া তেলখিনি গৰম হৈছে। এতিয়া আমি এই শুকান জলকীয়াটো ইয়াত দি দিম। শুকান জলকীয়াটো অলপ ৰঙা পৰিছে। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। গেছটো মিডিয়াম ফ্লেম কৰি পেলাই এতিয়া এয়া ভাজি আছোঁ। ৰঙচুৱা হ'ল। এতিয়া আমি ইয়াত আদা নহৰুখিনি আৰু কেঁচা জলকীয়াটো দি দিছোঁ। এইখিনি এতিয়া আমি আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ ভাজিম। ভজাৰ পিছত ইয়াত বাকী মছলাখিনি দি দিম। আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, আধা চামুচ মিট মছলা দিছোঁ। মিট মছলা দিলে ধুনীয়া হয় চব্জিখন খাবলৈ। কাশ্মীৰী ৰেড চিলি পাউডাৰটো আমি ইয়াত কালাৰৰ কাৰণে দিছোঁ, ইয়াত জ্বলা নাথাকে। গেছটো ল' কৰি ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব। দি দিছোঁ আধা চামুচ। এয়া মছলাখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াত পচলাখিনি দি দিম। আৰু লগতে আলুখিনি দি দিম। আলুখিনি মই বাকলিৰ সৈতে দিছোঁ, আপোনালোকে বাকলি গুচাই দিব পাৰে। এতিয়া গেছটো মই হাই কৰি দিম। গেছটো হাই কৰি এতিয়া অলপ দেৰি ভাজিব। তাৰপিছত ইয়াত আন্দাজ মতে নিমখ দিব আৰু এই জালুকৰ গুড়িকণো দি দিব। এতিয়া আমি এইখিনি পচলাখিনি ভালকৈ মিক্স হৈ যোৱালৈকে 5 মিনিটমান ভালদৰে ভাজিম। 5 মিনিটমান ভজাৰ পিছত গেছটো ল' মিডিয়াম কৰি ঢাকনিখন পাৰি দিব। এয়া 5 মিনিটমানৰ পিছত ঢাকনিখন খুলি চাইছোঁ। এয়া অলপ সিজিবলৈ লৈছে। এতিয়া আমি ইয়াত এচামুচমান এনেকুৱা ডাঙৰ চামুচে এচামুচমান পানী দি দিম। এতিয়া সোনকালে সিজিব। এতিয়া এইখিনি ভালদৰে লৰাই ল'লোঁ পানী দিয়াৰ পিছত। এতিয়া আকৌ গেছটো ল' মিডিয়াম ফ্লেম কৰি 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন উলঙাই চাইছোঁ। এয়া ভাজি সিজি গ'ল। এয়া আলুখিনি ভালদৰে সিজিলে। এইখিনি এতিয়া আমি অফ কৰিম। এই পচলাৰ ভাজিটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। যিসকল লোক ইউৰিক এচিডৰ সমস্যাত ভুগিছে তেওঁলোকে সপ্তাহত এবাৰ হ'লেও এনেদৰে পচলা ভাজি খাব, বা যেনেদৰে খায় সেইটো আপোনালোকৰ কথা। কিন্তু পচলাটো ইউৰিক এচিডৰ সমস্যা থকা মানুহৰ কাৰণে বহুত উপকাৰী আৰু বহুতো উপকাৰ আছে এই পচলা ভাজিখনৰ। সেয়ে মানুহে সপ্তাহত এবাৰ হ'লেও এনেকৈ পচলাৰ ভাজি খাব লাগে। আৰু এই পচলা ভাজিখন স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী।
এইখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰিম আৰু এইখিনি গোটেই ভাজিখিনি হ'বলৈ মোৰ প্ৰায় 15 মিনিটমানৰ সময়ৰ ভিতৰত এইখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ পচলাৰ জালুকীয়া ভাজি ৰেডি হৈ গ'ল। মই প্লেট এখনত উলিয়াই ল'লোঁ। আৰু যিসকলে এনেদৰে পচলাৰ জালুকীয়া ভাজি নাই খোৱা, এবাৰ খাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ প্ৰথমতেই পায়।